নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম জব লাৰ্ণিঙলৈ। আমি আজি আপোনালোকৰ লগত ডিছকাছ কৰিম দিৱসসমূহৰ ওপৰত। শিল্পী দিৱস। শিল্পী দিৱস উদযাপন কৰা হয় 17 জানুৱাৰী তাৰিখে। গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস উদযাপন কৰা হয় 26 জানুৱাৰী তাৰিখে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। শিশু সুৰক্ষা দিৱস। শিশু সুৰক্ষা দিৱস উদযাপন কৰা হয় 4 মাৰ্চ তাৰিখে। বিশ্ব জল দিৱস। বিশ্ব জল দিৱস উদযাপন কৰা হয় 22 মাৰ্চ তাৰিখে। বিশ্ব স্বাস্থ্য দিৱস। বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় 7 এপ্ৰিল তাৰিখে। ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দিৱস 11 মে' তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। বিষ্ণু ৰাভা দিৱস। বিষ্ণু ৰাভা দিৱস 20 জুন তাৰিখে উদযাপন কৰা হয়। বিশ্ব জনসংখ্যা দিৱস। বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। স্বাধীনতা দিৱস। স্বাধীনতা দিৱস 15 আগষ্ট তাৰিখে পালন কৰা হয়। শিক্ষক দিৱস। শিক্ষক দিৱস 5 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰা হয়। আন্তৰ্জাতিক সাক্ষৰতা দিৱস। আন্তৰ্জাতিক সাক্ষৰতা দিৱস 8 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। বিশ্ব শান্তি দিৱস। বিশ্ব শান্তি দিৱস 21 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। গান্ধী জয়ন্তী। গান্ধী জয়ন্তী 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। আন্তৰ্জাতিক দুৰ্যোগ নিবাৰণ দিৱস 13 অক্টোবৰ তাৰিখে পালন কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱা দিৱস। লক্ষ্মীনাথ বেজবৰুৱা দিৱস 14 অক্টোবৰ তাৰিখে পালন কৰা হয়। বিশ্ব হাত ধোৱা দিৱস। বিশ্ব হাত ধোৱা দিৱস 15 অক্টোবৰ তাৰিখে পালন কৰা হয়। বিশ্ব ছাত্ৰ দিৱস। বিশ্ব ছাত্ৰ দিৱস 15 অক্টোবৰ তাৰিখে পালন কৰা হয়। সুধাকণ্ঠ দিৱস। সুধাকণ্ঠ দিৱস 5 নৱেম্বৰ। ৰাষ্ট্ৰীয় শিক্ষা দিৱস 11 নৱেম্বৰ। ৰাষ্ট্ৰীয় শিক্ষা দিৱস 11 নৱেম্বৰ তাৰিখে পালন কৰা হয়। শিশু দিৱস। শিশু দিৱস পালন কৰা হয় 14 নৱেম্বৰ। বিশ্ব অনাময় দিৱস। বিশ্ব অনাময় দিৱস 11 নৱেম্বৰ। বিশ্ব এইডছ দিৱস। বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, তেন্তে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই যাব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আমি এনেদৰে আৰু ভিডিঅ' লৈ আহি থাকিম। আপোনালোকে যদিহে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।